আপুনিও আপোনাৰ শস্যৰ পৰা চহকী আৰু মানসম্পন্ন উৎপাদন বিচাৰেনে? আপুনিও বিচাৰেনে আপোনাৰ মাটিৰ উৰ্বৰতা অক্ষত অৱস্থাত থকা আৰু গছ-গছনিবোৰ সুস্থ হৈ থকাটো? নমস্কাৰ বন্ধুসকল, আজি আমাৰ যিহেতু শৰ্মা হাৰ্বেল জ্ঞানলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আপোনালোকৰ বাবে লৈ আহিছোঁ IMC হাৰ্বেল এগ্ৰো গ্ৰোথ প্ৰমোটাৰ গ্ৰেনুলছ। প্ৰিয় দৰ্শক, এবিধ বন ঔষধি জৈৱিক দ্ৰৱ যিয়ে আপোনাৰ খেতিত নতুন শক্তি প্ৰদান কৰিব আৰু শস্যৰ উন্নত ভৱিষ্যত দিব। এই প্ৰডাক্টটো আচৰিত ধৰণে প্ৰস্তুত কৰা হৈছে। বেণ্টনাইট মাটিৰ বিশুদ্ধ আৰু নিৰ্বাচিত শিলৰ পৰা তৈয়াৰী। লগতে ইয়াক ইউমিক এচিড, সৰিয়হৰ কেক, মাটিমাহৰ কেক আৰু এলোভেৰাৰ দৰে শক্তিশালী প্ৰাকৃতিক উপাদানেৰে সুদৃঢ় কৰা হৈছে। প্ৰিয় দৰ্শক, ই মাটিৰ মান উন্নত কৰে, বীজৰ উন্নত অংকুৰণত সহায় কৰে, গছৰ শিপাবোৰ মজবুত আৰু গভীৰ কৰি তোলে, সকলো সংশ্লেষণৰ প্ৰক্ৰিয়াত ত্বৰান্বিত কৰে আৰু দুয়োটা বৃদ্ধি কৰে। শস্যৰ পৰিমাণ আৰু গুণগত মান আটাইতকৈ ডাঙৰ কথাটো আপোনালোকে জানেনে? ই 100% বন ঔষধি, কোনো ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ নোহোৱাকৈ, অৰ্থাৎ আপোনাৰ মাটি নিৰাপদ, আপোনাৰ শস্য নিৰাপদ আৰু আপুনিও নিৰাপদ। কেনেকৈ ব্যৱহাৰ কৰিব জানো আহকচোন। প্ৰিয় দৰ্শক, ইয়াৰ ব্যৱহাৰ অতি সহজ। আপুনি পথাৰত প্ৰতি একৰত মাত্ৰ 4 কিলোগ্ৰামহে বিয়পাই দিব লাগে। বীজ সিঁচাৰ আগতে, আনকি জলসিঞ্চনৰ সময়তো যিকোনো সাৰ লগতে মিহলাই আপুনি ল'ব পাৰে। প্ৰিয় দৰ্শক, সমগ্ৰ দেশৰ হাজাৰ হাজাৰ কৃষক ইয়াৰ দ্বাৰা উপকৃত হৈ আছে। এতিয়া আপোনাৰ পাল পৰিছে, গতিকে আজিয়েই গ্ৰহণ কৰক IMC বন ঔষধি কৃষি বৃদ্ধি প্ৰমোটাৰ গ্ৰেনুলছ আৰু আপোনাৰ খেতিত লাভজনক, জৈৱিক আৰু নিৰাপদ কৰি তুলিব। IMC আত্মনিৰ্ভৰ কিষাণ, আত্মনিৰ্ভৰ ভাৰত। অধিক তথ্যৰ বাবে যোগাযোগ কৰক এই নম্বৰত আৰু এতিয়াই আমাৰ লগত যোগদান কৰক। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।